নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দিনটো কি কৰি গৈ থাকোঁ বলকচোন আপোনালোকক দেখুৱাওঁ। কলেজত আহি পালোঁ, পিছে আজিতো শিক্ষা দিৱস হয়। আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এডুকেশ্যন ডে উদযাপন কৰিছে। এফালে সকলোখিনি আমি তালৈ বুলিয়ে গ'লোঁ। তাৰ পাছত আহি এফালে অলপ টাইমৰ বাবে লাইব্ৰেৰীলৈ বুলি আহিছোঁ, যিহেতু পৰীক্ষা পালেহি। এফালে অস্মিতাই পূৰা লিখি আছে, মই আকৌ কিতাপখন অলপমান পঢ়ি লৈছোঁ। বিও আকৌ সোনকালে বোলে হোষ্টেল যায়গৈ, বাই বাই দিছে। এফালে অস্মিতা হোষ্টেলত আহি ভাত খাবলৈ বুলি লৈছোঁ। আমাৰ ইংটিপি ঘৰলৈ গৈছিলে নহয়, এফালে হাঁহ আৰু লোকেল চিকেন লৈ আহিছে। ভাত খাই মেলি হৈ গ'ল। এফালে গধূলি অলপ লুডু খেলিছোঁ। দেখিছেনে কি কৰি আছে ইহঁতি? আমাৰ মানে ভেলু এডেড কৰ্চৰ যোনে যি কৰে তাকে কৰিব পাৰে, এক্সট্ৰা কাৰিকুলাম এক্টিভিটি। এফালে বিও আৰু আমাৰ ইংটিপিয়ে ডান্সৰ প্ৰেক্টিচ কৰি আছে, লগতে আইমণিও। পিছে পিছৰ ভিডিঅ'ত লগ পাই আছোঁ দেই, বাই বাই আজিলৈ।